মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখন পেপাৰ আমি কৰি আছিলোঁ কেমেষ্ট্ৰি তো এতিয়া আজিৰ প্ৰশ্নকেইটা তোমালোকে চাই লোৱা আমাৰ 20 নম্বৰলৈকে হৈ গৈছিল এইবাৰ 21 নম্বৰত কি আছে এইটো আমি চাওঁ হোৱাট ইজ দ্য SI ইউনিট অফ প্ৰেছাৰ মানে চাপৰ SI একক কি হয় তো তোমালোকে জানা চাপৰ SI একক কি হয় পাস্কেল হয় তো তোমালোকে এইটো মনত ৰাখিবা হুইচ অফ দ্য ফলোইং ইজ এইকেইটা গোটেইকেইটাই চাপৰ ইউনিট কিন্তু মনত ৰাখিবা পাস্কেলটো SI একক চাপৰ ঠিক আছে Which of the following is true about mass মানে ভৰৰ বিষয়ে তলৰ কোনটো সঠিক সুধিছে it changes with location ই স্থানৰ সৈতে সলনি হয় ভৰ সলনি হয় জানো নহয় তো এইটো শুদ্ধ নহয় ঠিক আছে তাৰপিছত it is a force ই এটা বল হয় তো এইটো নহয় আমাৰ ওয়েটটোহে বল হয় মাছটো তোমালোকৰ বল নহয় ঠিক আছে it is measured in newton আমি জানো মাছৰ একক কেজি হয় নিউটন নহয় তো এইটো শুদ্ধ নহয় it is constant হয় এইটো শুদ্ধ হয় কাৰণ মাছটো সকলো ঠাইতে কি থাকে তাৰ মাছটো সেম থাকে তাৰ ওজনহে বেলেগ বেলেগ হয় ঠিক আছে তো সেইকাৰণে এইটো শুদ্ধ হ'ব তো এইটো আমাৰ হৈ গ'ল এইটো হৈ গ'ল তো এতিয়া আমাৰ 23 নম্বৰটো চোৱা হুইচ অফ দ্য ফলোইং মেটেৰিয়েলছ ইজ দ্য মানে তলত উল্লেখিত কোনটো বস্তুৰ ঘনত্ব আটাইতকৈ বেছি সেইটো আমাক সুধিছে তো এতিয়া তোমালোকে চোৱা আমাক কৈছে এতিয়া তোমালোকে চোৱা পানী লোহা এয়াৰ এলুমিনিয়াম এই গোটেইকেইটাৰ ভিতৰত কোনটো সবতকৈ ডেন্সিটি কাৰ বেছি আইৰণৰ ডেন্সিটিটো বেছি তো তোমালোকে চাবা কিবা ভুল হ'লে মই কৈ দিব পাৰোঁ ইফ এন অবজেক্ট হেজ এ মাছ অফ 100 গ্ৰাম এন এ ভলিউম অফ 25 সেন্টিমিটাৰ কিউব হোৱাট ইজ ইটছ ডেন্সিটি তো ডেন্সিটি মানে কি মাছ বাই কি ভলিউম তো মাছ দিয়া আছে কিমান 100 ভলিউম দিয়া আছে কিমান 25 তো এইটো কাটিলে 4 যাব তো 4 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব হ'ব ইয়াৰে এনসাৰটো ঠিক আছে এইটো 24 নম্বৰ আছিল